মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আধাৰ কাৰ্ডক লৈ এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। এতিয়াৰ পৰা অসমত 18 বছৰ পূৰ্ণ হোৱা কোনো ব্যক্তিয়ে নতুনকৈ আধাৰ কাৰ্ড বনাব নোৱাৰে। আজিৰ কেবিনেটত এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় যে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো নাগৰিককে নতুনকৈ আধাৰ কাৰ্ড দিয়া নহ'ব। Meaning that any citizen who are 18 plus তেখেতসকলে অসমত এতিয়াৰ পৰা আধাৰ কাৰ্ড নাপাব। কিন্তু ইয়াতে আমি শিডিউল ট্ৰাইব, শিডিউল কাষ্ট আৰু টি গাৰ্ডেনৰ 18 বছৰ হ'লেও ওপৰত হ'লেও আমি এবছৰলৈ দি থাকিম, কাৰণ এই সেগমেন্ট কেইটাত এতিয়াও সেচুৰেশন পোৱা নাই। কিছু মানুহে আমাৰ লোকেল মানুহে এতিয়াও আধাৰ কাৰ্ড পাব বাকি আছে। গতিকে 18 বছৰৰ ওপৰত এতিয়াৰ পৰা আমাৰ অসমত কোনেও আধাৰ কাৰ্ড নাপাব, উইথ দ্য এক্সেপশ্যন অফ ST, SC and tea garden. That is also for another 1 year. এবছৰৰ পিছত এই কমিউনিটিৰো আধাৰ কাৰ্ড নৰ্মেলি নাপাব। যদি কোনোবা আধাৰ কাষ্টৰ মানুহ আধাৰ কাৰ্ড পাব বাকি থাকি গ'ল, তেখেতসকলে উইদিন দিছ মান্থ, এই মাহৰ ভিতৰত আমি আবেদন কৰিবৰ কাৰণে আহ্বান জনাম যে ইয়াৰ পিছত এই উইণ্ডোটো খোলা নাথাকিব। সেইকাৰণে আমি সেপ্টেম্বৰ মাহটো তেওঁলোকক আবেদন কৰিবৰ কাৰণে সময় দিম। আৰু এই যিখন নটিফিকেশ্যন, এই নটিফিকেশ্যনখন অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা কাৰ্যত পৰিণত হ'ব। তাৰ পিছতো কোনোবা যদি বিশেষ মানুহ বিশেষ কাৰণত বাদ পৰি যায়, তেওঁলোকে ডিচিক এপ্লাই কৰিব লাগিব। আৰু ডিচিয়ে SB, ফৰেনাৰ্ছ ট্ৰিব্যুনেল সকলোৰ লগত কথা বতৰা পাতি ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছত দিব পাৰিব। যদি কোনোবা বাদ পৰি একেবাৰে মানে কিবা কাৰণত দিবই লাগে, মোৰ বেমাৰ আছিল, মই যাব নোৱাৰিলোঁ, বা মই অসমত নাছিলোঁ, এনেকুৱা কিছুমান থাকিলে অকল ডিচিয়েহে আধাৰ কাৰ্ডখন দিব পাৰিব, বেলেগ কোনেও নোৱাৰে। এই সিদ্ধান্তটো আমি এইকাৰণে লৈছোঁ যে যোৱা কিছুদিনত, বিশেষকৈ যোৱা এটা বছৰত আমি বাংলাদেশৰ পৰা অহা ইলিগেল বাংলাদেশীক আমি নিৰন্তৰ বৰ্ডাৰত ধৰি আছোঁ। যোৱা কালিও আমি 7জনক পুছবেক কৰিছোঁ, কিন্তু আমি নিশ্চিত নহয় যে আমি সকলোকে ধৰিব পাৰিছোঁ বুলি। গতিকে আমি এটা প্ৰটেকশ্যন ল'ব খুজিছোঁ, যাতে কোনো মানুহে অসমৰ ভিতৰত সোমাই আধাৰ কাৰ্ডখন লৈ তেওঁলোকে ভাৰতীয় নাগৰিক হ'ব নোৱাৰে। সেই ৰাস্তাটো আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিব খুজিছোঁ। কিন্তু SC আৰু ST জনগোষ্ঠীৰ ক্ষেত্ৰত এই বয়সৰ সীমা 19 বছৰ ধাৰ্য কৰা হৈছে। অৰ্থাৎ কোনো অবৈধ অনুপ্ৰৱেশকাৰী যদি এতিয়াৰ পাছত অসমত প্ৰৱেশ কৰে, তেন্তে তেওঁ কোনো প্ৰকাৰেও আধাৰ কাৰ্ড বনাই নিজকে ভাৰতীয় বুলি দাবী কৰিব নোৱাৰে। চৰকাৰী সমীক্ষা অনুসৰি অসমৰ মুঠ জনসংখ্যাতকৈ প্ৰায় 4% বেছি আধাৰ কাৰ্ড অসমত বনোৱা হৈছে। অৰ্থাৎ এই বেছিকৈ হোৱা আধাৰ কাৰ্ডবোৰ নিশ্চিতভাৱে অবৈধ ব্যক্তিৰ আধাৰ কাৰ্ড হোৱাৰ সম্ভাৱনা অধিক। সহজ ভাষাত ক'বলৈ গ'লে এতিয়া কেৱল নতুনকৈ জন্ম পোৱা শিশুৰ নামতহে আধাৰ কাৰ্ড বনাব পাৰিব। কিছুমান বিশেষ ক্ষেত্ৰত যদি কোনো অন্য ৰাজ্যৰ ছাত্ৰ ছাত্ৰী অসমত শিক্ষা গ্ৰহণ কৰি থাকে আৰু তেওঁলোকে নিজৰ ৰাজ্যৰ পৰিৱৰ্তে অসমত আধাৰ কাৰ্ড ল'ব বিচাৰে, তেন্তে সেই ছাত্ৰ ছাত্ৰীয়ে সংশ্লিষ্ট জিলা আয়ুক্ত অৰ্থাৎ ডিচিক সোধপোছ কৰিব লাগিব। ডিচিয়ে সেই ছাত্ৰজনৰ মূল ৰাজ্যৰ চৰকাৰৰ সৈতে যোগাযোগ কৰি তেওঁ সঁচাকৈ সেইখন ৰাজ্যৰ বাসিন্দা বুলি নিশ্চিত হোৱাৰ পাছতহে আধাৰ কাৰ্ড বনোৱাৰ অনুমতি দিব। মুখ্যমন্ত্ৰীয়ে আধাৰ কাৰ্ড সম্পৰ্কে গ্ৰহণ কৰা নতুন সিদ্ধান্তই বহু পৰিমাণে বিদেশী লোকৰ অনুপ্ৰৱেশৰ পথ ৰোধ কৰিব বুলি অনুমান কৰা যায়।